Hello and welcome back to Knowledge Hub. Knowledge Hub লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যোৱা এপিসোডত আমি অসমীয়া লোকসাহিত্যৰ পৰিচয়, উৎপত্তি, বৈশিষ্ট্য, গুৰুত্ব আৰু শ্ৰেণীবিভাজন বিষয়ে আলোচনা কৰিছিলো। আজি এপিসোডৰ পৰা আমি লোকসাহিত্যৰ প্ৰথম আৰু অন্যতম গুৰুত্বপূৰ্ণ শাখা লোকগীতৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। UGC নেট, আছামিজ, স্লেট, JRF আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত লোকগীতৰ পৰা নিয়মীয়াকৈ প্ৰশ্ন আহে। গতিকে আজিৰ বিষয়টো ভালদৰে বুজি লোৱাটো অতি প্ৰয়োজনীয়। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িব ওলাইছো লোকগীত কি। লোকগীত হৈছে জনসাধাৰণৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মুখে মুখে প্ৰচলিত হৈ অহা গীত। এই গীতবোৰ কোনো এজন ব্যক্তিৰ সৃষ্টি নহয়, ই সমাজৰ সামূহিক সৃষ্টি। মানুহে নিজৰ সুখ দুখ, আশা আকাংক্ষা, প্ৰেম, কৃষিকাৰ্য, ধৰ্মীয় বিশ্বাস, উৎসৱ পাৰ্বণ, পৰিয়াল আৰু সামাজিক জীৱনৰ বিভিন্ন অনুভৱ গীতৰ ৰূপত প্ৰকাশ কৰিছিল। সেই গীতসমূহেই কালক্ৰমত লোকগীত হিচাপে পৰিচিত হয়। লোকগীত এখন সমাজৰ জীৱন দৰ্শন, সংস্কৃতি, বিশ্বাস আৰু ঐতিহ্যৰ জীৱন্ত দলিল। এতিয়া গম পালো আমি লোকগীত কাক বোলে বা লোকগীত কি হয়। এতিয়া আমি চাম লোকগীতৰ উৎপত্তি কেনেকৈ হৈছিল। লোকগীতৰ উৎপত্তি মানুহৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। যেতিয়া মানুহে খেতিপথাৰত কাম কৰিছিল, নাও চলাইছিল, উৎসৱ পালন কৰিছিল, সন্তানক নিচুকাইছিল অথবা বিবাহৰ দৰে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে গীত গাইছিল। এই গীতবোৰ লিখিত নাছিল। এগৰাকী মানুহে আন এজনৰ পৰা শিকিছিল আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে চলি আহিছিল। সেয়েহে লোকগীতক মৌখিক সাহিত্যৰ এক অমূল্য সম্পদ বুলিও কোৱা হয়। এতিয়া আমি গম পালো লোকগীতৰ উৎপত্তি কেনেকৈ হৈছিল। তাৰ পাছত আমি চাম লোকগীতৰ বৈশিষ্ট্য। প্ৰথম বৈশিষ্ট্যটো হৈছে লোকগীত মৌখিকভাৱে প্ৰচলিত, অৰ্থাৎ লোকগীত মানুহৰ মুখে মুখে প্ৰচলিত। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ইয়াৰ নিৰ্দিষ্ট সৃষ্টিকৰ্তা সাধাৰণতে জনা নাযায়। লোকগীতৰ কোনো সৃষ্টিকৰ্তা নাই বা ৰচক নাই। তৃতীয় বৈশিষ্ট্যটো হৈছে ভাষা সহজ, সৰল আৰু জনসাধাৰণে বুজিব পৰা। লোকগীতৰ ভাষা সহজ সৰল, যাতে জনসাধাৰণে বুজি পায়। এতিয়া চাম চতুৰ্থ বৈশিষ্ট্যটো। লোকগীতত অসমৰ সমাজ, সংস্কৃতি, প্ৰকৃতি, কৃষি জীৱন আৰু লোকবিশ্বাসৰ সুন্দৰ প্ৰতিফলন দেখা যায়। পঞ্চম বৈশিষ্ট্যটো হৈছে একে লোকগীতৰ বিভিন্ন অঞ্চলত অলপ বেলেগ বেলেগ ৰূপ দেখা পোৱা যায়। ষষ্ঠতে লোকগীতত সুৰ আৰু লয়ৰ বিশেষ গুৰুত্ব থাকে, যাৰ বাবে ই সহজে মনত থাকে আৰু গাবলৈ সুবিধাজনক হয়। এতিয়া আমি গম পালো লোকগীতৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। এতিয়া আমি চাম লোকগীতৰ শ্ৰেণীবিভাজন, অৰ্থাৎ লোকগীতসমূহক কেইটা ভাগত ভাগ কৰা হৈছিল। অসমীয়া লোকগীতক তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত। আজিৰ ভিডিঅ'টোত আমি লোকসাহিত্যৰ এটা অন্যতম পাৰ্ট চালোঁ, সেইটো আছিল লোকগীত। লোকগীত কি, লোকগীতৰ উৎপত্তি কেনেকৈ হৈছিল, লোকগীতৰ বৈশিষ্ট্য, লোকগীতৰ শ্ৰেণীবিভাজন আদি সম্পৰ্কে আমি ভিডিঅ'ত আলোচনা কৰিলোঁ। আজিলৈ এইখিনিয়ে আছিল। আগন্তুক ভিডিঅ'লৈ আমি আলোচনা কৰিম অনুষ্ঠানমূলক লোকগীতৰ পৰিচয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে আহিছোঁ। ধন্যবাদ।